নমস্কাৰ আজি আমি ধনুৰাশি বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু আপোনালোকে ভিডিওটো চাই পেলাই কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব যে কথাবোৰ আপোনালোকৰ লগত মিলিছে নাই আৰু যদি আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বিচাৰে তেন্তে হলে ইয়াতে এটা মেইল আইডি দিয়া হৈছে আপোনালোকে এই ইমেইল আইডিটোত মোলৈ এটা মেইল কৰিব পাৰে আৰু আপোনালোকে মোৰ সৈতে কথা পাতিব পাৰে আমি ইয়াৰ আগতে 8টা ৰাশিৰ ওপৰত সবিশেষ কথা পাতিছো আপোনালোকে সেইখিনি ভিডিও চাই লব পাৰে বা আপোনালোকৰ পৰিয়ালত যদি সেইসমূহ ৰাশিৰ কোনোবা ব্যক্তি আছে আপোনালোকে সেই ব্যক্তিসমূহকো এই ভিডিওসমূহ শ্বেয়াৰ কৰিব পাৰে আৰু এই ভিডিওটো এটা লাইক কৰিব পাৰে আৰু আপোনালোকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে ৰাশিৰ চিহ্ন হৈছে আধা মানুহ আধা ঘোঁৰা আৰু তেওঁ এখন ধনু লৈ আছে যিখন আকাশৰ দিশে লক্ষ্য কৰি তেওঁ লৈ আছে আপোনালোকে নিশ্চয় দেখিছে চিহ্নটো আৰু সেইবাবে ধনু ৰাশিৰ জাতক জাতিকা সকলৰ শক্তি বহুত বেছি তেওঁলোকৰ মানুহৰো শক্তি আছে আৰু তেওঁলোকৰ গাত এটা জন্তুৰো শক্তি আছে গতিকে এওঁলোক বহুত শক্তিশালী হয় অগ্নিতত্ত্ব এই ৰাশিৰ স্বামী হৈছে গুৰু বৃহস্পতি ধনু ৰাশিৰ জাতক জাতিকা সকল বহুত ধাৰ্মিক হয় বহুত আধ্যাত্মিক হয় আৰু তেওঁলোক বহুত জ্ঞানীও হয় আৰু লগতে তেওঁলোক পঢ়া শুনাটো বহুত ভাল হয় আৰু এওঁলোকে হায়াৰ এডুকেশ্যন লয়ে সকলোৱে নললেও কিন্তু প্ৰায় সংখ্যক ধনু ৰাশিৰ জাতক জাতিকাই হায়াৰ এডুকেশ্যন লোৱা পৰিলক্ষিত হয় বুদ্ধিসমূহ ক'ত প্ৰয়োগ কৰিব লাগে সেই কথাটো ভালকৈ জানে সৰু সুৰা কথাত এওঁলোক লাগি নাথাকে কোনোবাই যদি কিবা কয় তথাপিতো তেওঁলোকৰ গাত নালাগে বা তেওঁলোকে আনৰ কথা শুনি মন বেয়া কেতিয়াও নকৰে কাৰণ এওঁলোকে কৰ্মত বিশ্বাস কৰে এওঁলোকৰ জ্ঞান ইমান বেছি বা এওঁলোকৰ বুজি পোৱা ক্ষমতা ইমান বেছি যে এওঁলোকে বেলেগৰ কথাত গুৰুত্ব নিদিয়ে বা বেলেগে কিবা এটা ক'লেও তেওঁলোকে সেই কথাটো ভালকৈ আঁকোৱালি লয় এওঁলোকেই হৈছে সেই সকল ব্যক্তি যিয়ে কয় যে ভাল কাম কৰিলে তহঁতি ভাল ফল পাবি বা বেয়া কাম কৰিলে তহঁতে বেয়া ফল পাবি মানে মোৰ যদি তহঁতে কিবা বেয়া কৰিব বিচাৰ কৰ কোনো কথা নাই কিন্তু ভগৱান আছে তোৰ কৰ্ম এদিন ঘূৰি আহিব এওঁলোকে এনেদৰে কথা কয় আৰু এওঁলোকে এইটো কথা বিশ্বাসো কৰে যে কোনোবাই যদি বেয়া কাম কৰে তাৰ ফল তেওঁ বেয়া পাব কোনোবাই যদি ভাল কাম কৰে তাৰ ফল তেওঁ ভাল পাব সকলোবোৰ কথা এওঁলোকে ভগৱানৰ ওপৰত এৰি দিয়ে এওঁলোকে বহুত দূৰলৈকে চিন্তা কৰে বহুত দূৰণিৰ কথা চিন্তা কৰে এওঁলোকে আজি বা কাইলৈৰ কাৰণে কাম নকৰে এওঁলোকে এটা বহুত দীঘলীয়া সময়ৰ বাবে কাম কৰি ভাল পায় এওঁলোক দূৰদৰ্শী হয় অগ্নিতত্ত্ব এই ৰাশিৰ খং বহুত আছে কিন্তু এওঁলোকৰ খঙত সেই উগ্ৰতা নাই কাজিয়া এওঁলোকে খুব কম কৰে নকৰে প্ৰায় নকৰে সুপতিও নামাৰে সময় নষ্ট কেতিয়াও নকৰে এওঁলোক আনৰ লগত লাগি প্ৰতিটো ক্ষেত্ৰৰ বিষয় এওঁলোকে শিকে প্ৰতিটো ক্ষেত্ৰৰে শিকে তেওঁলোকে প্ৰতিটো বিষয় ভালকৈ শিকে আৰু এওঁলোকৰ ওচৰত প্ৰতিটো বিষয়ৰ অলপ অলপ হ'লেও জ্ঞান থাকে ধৰ্মৰ জ্ঞান বহুত থাকে কাৰণ এওঁলোকে এইবোৰ কথা শিকি থাকে আৰু এইবোৰ কথা শিকি তেওঁলোকে ভাল পায় কাৰণ তেওঁলোক বহুত ধাৰ্মিক হয় আপুনি যিকোনো ধৰ্মৰ কথা এওঁলোকক ক'ব এওঁলোকে প্ৰতিটো ধৰ্মৰ প্ৰতিটো কথাই আপোনাক ভালদৰে বুজাই দিব পাৰে শাস্ত্ৰৰ কথা এওঁলোকে বহুত জানে এওঁলোকে পূজা পাঠ কৰিও বহুত ভাল পায় এওঁলোক সামাজিক হৈ থাকি ভাল পায় বেয়া পায় হেতু পিছৰ কথা কিন্তু এওঁলোক সামাজিক হৈ থাকে আপোনালোকৰ গুৰু বহুত ভাল হয় আপোনালোক পজিটিভ থিংকাৰ হয় আৰু যোনসমূহ মানুহ অলপ নিগেটিভ হয় তেওঁলোকে ধনুৰাশি ব্যক্তি এজন বিচাৰিব আপোনালোক গৈ পেলাই তেওঁৰ ওচৰত বহিব আপোনালোকে নিজে গম পাব সঁচাকে বহুত পজিটিভ হয় ধনুৰাশি মানুহসকল বহুত পজিটিভ ধনুৰাশিৰ জাতক জাতিকা সকলো ফালৰ পৰাই পৰিপূৰ্ণ হয় আপুনি তেওঁলোকক কিবা এটা টাস্ক দিব সেই টাস্কটো তেওঁলোকে ইমান সুন্দৰকৈ কৰিব যে আপুনি আচৰিত হৈ যাব আপোনালোকে কৰি চাব পাৰে এইটো কাম এওঁলোক সন্তুষ্টিত মানুহ এওঁলোকৰ মনত ইমান অশান্তি নাথাকে ঠেহ পেচ ইমান তেওঁলোকে নধৰে ভৌতিক বস্তুৰ সৈতে ইমান লেনদেন এওঁলোকৰ নাই যিমান লেনদেন এওঁলোকৰ আধ্যাত্মিক বস্তুৰ প্ৰতি আছে এওঁলোক সদায় আধ্যাত্মিকতাৰ লগত জড়িত এওঁলোকে আধ্যাত্মিক হৈ থাকি ভাল পায় এওঁলোকে ভৌতিক বস্তু ইমান এওঁলোকে ঘৰৰ পৰিয়ালৰ লগতো ইমানখিনি তেওঁলোকৰ এটেচমেণ্ট নাই যিমান সিংহ ৰাশিৰ মানুহৰ আছে এওঁলোকৰ ইমান নাই এওঁলোকে ঘৰৰ পৰা দূৰত থাকিও কেতিয়াবা ভাল পায় মানে কিছুমান এনেকুৱাও দেখা যায় যে ধনুৰাশিৰ জাতক জাতিকাসকলে ঘৰৰ পৰা দূৰত থাকি ভাল পায় ধনুৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও আনৰ ক্ষতি নকৰে হিংসাত্মক কামৰ পৰা তেওঁলোক সদায় দূৰত থাকে যেতিয়া স্কুলত পৰীক্ষা হয় এওঁলোকে সেই সকল ব্যক্তি যিয়ে নিজৰ বহীখন দেখুৱাই আনকো পাছ কৰোৱায় এওঁলোকে লগত পঢ়া সকলো ল'ৰা ছোৱালীকে বহুত সহায় কৰে এওঁলোকৰ উপদেশসমূহ বহুত পিয়ৰ হয় আপুনি বহুত গুণেৰে ভৰপূৰ হয় সৃজনাত্মক ক্ষমতাও আপোনাৰ মাজত আছে আপুনি বহুত ভালকৈ আইডিয়া কৰিব পাৰে যিকোনো কামৰ আইডিয়া আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে যাৰ ৰাশি বা লগ্ন ধনু হয় তেওঁলোক বহুত ভাল এষ্ট্ৰলজাৰো হোৱা পৰিলক্ষিত হয় কাৰণ এওঁলোকে বহুত ভাল উপদেশ দিব পাৰে এওঁলোকে উপদেশৰ লগতে আপোনালোকক মানে এওঁলোকে এষ্ট্ৰলজিক্যাল উপদেশটো দিবই আপোনালোকক তাৰ লগতে আপোনালোকক মেডিকেল
মানে মেডিকেল কিবা যদি ইস্যু থাকে তেতিয়াহ'লে তাৰ কাৰণে কি কৰিব লাগে সেইটোও কৈ দিব এওঁলোক বহুত ভাল হিলাৰ হয় ধনু ৰাশিৰ ব্যক্তিসকল বহুত আত্মবিশ্বাসী হয় কিন্তু এওঁলোক কেতিয়াও অহংকাৰী নহয় জ্ঞান কেনেকৈ ব্যৱহাৰ কৰিব লাগে ক'ত ব্যৱহাৰ কৰিব লাগে সেই কথা এওঁলোকে ভালকৈ জানে টকা ঘটাৰ লগতে আনকো যথেষ্ট পৰিমাণে এওঁলোকে সহায় কৰে এওঁলোকে আনৰ ক্ষতি কৰি কেতিয়াও পইচা নলয় মানে আনৰ ক্ষতি হোৱা কাম কৰি কেতিয়াও পইচা নলয় এওঁলোকে আনৰ ক্ষতি নকৰে এওঁলোকৰ ঘৰখনো সংস্কাৰেৰে ভৰি থাকে ধনু ৰাশিৰ জাতক জাতিকাসকল জন্মগত শিক্ষক হয় এওঁলোকে শিকাই থাকি ভাল পায় এওঁলোকে শিকাই থাকে আনক কিবা নহয় কিবা এটা বস্তু এওঁলোকে শিকাই থাকে আৰু এওঁলোকে শিকি থাকে আপোনালোক বহুত ভাগ্যৱান হয় আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইমানখিনিয়ে আছিলে গতিকে আপোনালোকৰ কথাবোৰ কিমান মিলিছে কিমান নাই মিলা সেইটো কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাব ভিডিঅ'টো এটা লাইক কৰিব আমিও উৎসাহিত হওঁ তেতিয়া ভিডিঅ'বোৰ বনাবলৈ গতিকে আৰু এতিয়া শেষত ইমানটোৱে ক'ম যে মাত্ৰ জানি বুজি আপোনালোকে বেয়া কাম নকৰিব বেয়া কামৰ পৰা সদায় আঁতৰি থাকিব আপোনালোকৰ ভাল হ'ব আপোনালোকৰ ভাল হওক ইমানে আৰু আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আজিলৈ ইমানেই আছিলে গতিকে আকৌ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈ আহিছোঁ হৰ হৰ মহাদেৱ